তো গাইজ আছো বৰ্তমান থাম্বনেলৰ টাইটেল দেখি চাগে গমে পাইছে বৰ্তমান আছো সূৰ্য পাহাৰত আৰু এতিয়া বৰ্তমান ৰাতি হৈছে ৰাতিটো একো দেখা চেখা নাপায় বৰ্তমান ঘুমাও ৰাতিপুৱা দেখাম দিয়ক আৰু মোৰ লগত আছো তপন চাওক কেনাই মজা চিম্পাঞ্জি বাজি ৰাতিপুৱা লগ পাম দিয়ক গাইজ এতিয়া আমি ঘুমাও মানে কিবা এটা খাই ললো বিৰাট ভোক লাগছে গতাই কেম্বা একদম দিয়ক এই আইছি আৰু বলবম তো গাইজ দেখব পাৰে বৰ্তমান এতিয়া এটা 17 হৈছে ৰ'ব দেখছি এটা 17 হৈছে আৰু এয়া দেখছা খিটমিট আন্ধাৰ একদম ৰাতিপুৱা লগ পাম দিয়ক দিয়ক আৰু গাইজ দেখছি না গেটখন কি বঢ়িয়াকৈ ৱেলকাম জনাইছে ভিডিঅ'টো অলপ কপচি বেয়া নাপাব আৰু গাইজ ফাইনেলি হৈ গ'ল পহৰ আমি দুটা ওলাই আহিলোঁ বলক যাই আছোঁ এতিয়া এইফালে একদম ৰাস্তা মধ্য কিন্তু মানুহ যি মানুহ গাইজ আৰু আমি আহিছিলোঁ বলবমত আহিছিলোঁ কালি ৰাতি বাৰু দুৱাৰ বন্ধ কৰা আছিল এতিয়া পোহৰল খুল দিলাক যাই আছোঁ আৰু গাইজ এই সৌটো দেখছি না সেইটো এটা মন্দিৰ হয় তাতে বাৰু আমি সেৱা চেৱা কৰি আহিছোঁ এতিয়া এইফালেদি যাই আছোঁ কিবা এটা বোলে আৰু শিলৰ কিবা পাথৰ আছে বোলে সেই চাব যাই আছোঁ ৰাতি দুৱাৰ বন্ধ মানে ৰাস্তাৰে গেট এখন বন্ধ হৈ আছে বাকী মেইন দুৱাৰ খোলাই থাকে এইটো ছিজন টাইম এই ৰাতিপুৱা মানুহ হৈছে দেই কিন্তু গাইছ তাতে আজি আৰু সোমবাৰ না চেচ আজিৰ পৰা বলবম আৰু গাইছ সেইখন দেখছি না এইখন মানে হৈছে আগৰ দিনৰ স্কুলৰ দেখছে প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আৰু পুখুৰী এইখিনি নহয় বাৰু এইখিনিত আগতে গাছৰ তলত যে পঢ়িছিল ইয়াতে পঢ়িছিল জানামতে আৰু ইয়াত কি আছে ৯৯,৯৯৯টা শিৱলিংগ আছে চব দেখাম আজি একদম ফালাফালি হ'ব যি পাওঁ তাকে দেখাই থাকিম গাইছ ভিডিঅ'টো একদম লাষ্টত গেলি চাই থাকব আৰু চব চাৰো হয় আহিছোঁ মানে আৰু চব চাম আৰু গাইছ দেখছি এইগিলা কুঁৱলী কেনেকৈ সেই হৈছে দেখোন বাপ্পা শ্বিলঙত থকা ভাব হৈছে আৰু এইফালে ওপৰত দেখি যাই আছোঁ কি বা পাওঁ চাওঁ আৰু ইয়াতে একদম দ্বিতীয় কাশী বুলিও কয় এইখিনি জেগাখিনিত চব দেখাম দে আৰু শিলৰ গুহা পাইছোঁ ৰ'ব কাগজ দেখি চাওক যাই আছোঁ এনেকৈ আমি চেৰি দি এই সৌটো গুহাত যাম আমি গাইছ যাই আছোঁ চিৰিগিলা অলপ পিছল দেখব পাইছি না কিয় গুহা পালোঁ শিলৰ আৰু গাইছ গুৱাহাটীৰ ভিতৰত সোমাব চেষ্টা কৰিম কি পাই চাম আজি একদম কিবা কানি হৈ যাব আজি তপন কেনেকুৱা অনুভৱ আমি মানে চব সেই কৰোঁ দেখছি না নাই গাইছ হাফ পেণ্ট পিন্ধি আহিছোঁ সেই সুদূৰ শুৱালকুছিৰ পৰা সেইগিলে কিবা কেঁকুৰাই জয় ভলে বাবা পানী পৰি আছে ইফালে একো নাই গাইছ এইবাৰ গাইছ অলপ ওপৰত দেখি আহিছোঁ কি পাই চাওঁ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকব দিয়ক গাইছ কেম্বা হৰ হৰ মহাদেৱ দেখছি গাইছ 6টা বাজিলে ৰাতিপুৱা মানুহ যি ভিৰ তাতে আজি আৰু সোমবাৰ আৰু গাইছ এইফালে বগে আহিলোঁ আৰু ইফালে যে আছে এনে জংঘল মংঘল গাইছ সূৰ্য পাহাৰত 3টা ধৰ্মৰ ভূমিস্থল বুলি কোৱা হয় বুদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম আৰু হিন্দু ধৰ্মৰ ভূমিস্থল আৰু এইটো ভিউটো চাওক গাইছ
ইয়াত মানে ৯৯,৯৯৯টা শিৱলিংগ থকাৰ কাৰণে ইয়াক দ্বিতীয় কাশী বুলিও কোৱা হয়। তো বলক শিৱলিংগ চাবা যাওঁ, দুটা দেখিছোঁ মানে, আৰু ইফালে যাম ৰ'ব এবাৰ। ইয়াৰ পৰাই এক্সপ্ল'ৰ কৰা হৈ গ'ল আমাৰ, বাকী তপন নামি আছে তলত দেখি। এইবাৰ গাইছ অলপ ইফালে আহিছোঁ, আৰু ইফালে যাম। গাইছ মানুহ দেখছি কম সেইরকম শিৱৰ ভক্ত। আৰু গাইছ দেখছি এইগিলা চব শিৱলিংগ শিৱলিংগ। গাইছ এতিয়া বৰ্তমান আমি যাই আছোঁ আকাশী গংগাত দেখি। আগত দেখি আকাশী গংগা আছে, কিবা শিলৰ গুহা আছে, তাতেতো দেখিলোঁ শিলৰ গুহা, ইয়াতে আৰু বেলেগ আল্টিমেট শিলৰ গুহা। এই চেৰি চাওক, যাই আছোঁ ৰ'ব। আৰু তাতে দুটা পুখুৰী আছে, আৰু সেইফালে সেই পুখুৰী দুটাত বোলে পানী শেষে নহয়, আৰু ক'ৰ পৰা আহে কোনেও নাজানে, আৰু নন ষ্টপ দিনভৰ ৰাতি পানীয়ে আহি থাকে। আৰু চাওক আকাশী গংগা, জোতা চেণ্ডেল প্ৰৱেশ নিষেধ। আৰু আমি সোমাই আহিলোঁ শিলৰ গুহা। আৰু আহিলোঁ সেইফালৰ পৰা। এবাৰ ইফালে চাওক, এইটো এটা পুখুৰী আছে, আৰু ইয়াত বটিং হয়, নাও চাওগিলা থোৱাই আছে বাৰু। ইমান পইচা চইচাও নাই, নাও উঠবি না, আৰু এনেকৈ চাইছোঁ দেই। আৰু গাইছ যেতিয়া নেক্সট বাৰ আহোঁ তেতিয়া উঠবা চেষ্টা কৰিম। পুখুৰীটো চাওক একদম কি মনোমোহা দৃশ্য। এইফালে আছে পুখুৰী, আৰু পুখুৰী আছে এইফালে। এইবিলাক দেখছি না, মুকুৱা ফুলিছে। আৰু গাইছ চাব পাৰে এইবিলাক, এই এটা শিৱলিংগ, সেইফালে শিৱলিংগ, সেই সৌ এটা শিৱলিংগ, মস্ত ডাঙৰ ডাঙৰ শিৱলিংগ, জয় তই মানে শিৱলিংগ, সেইবিলাক চাব পাৰে। যাই আছোঁ ৰ'ব ওপৰত, কি পাওঁ চাওঁ। আৰু গাইছ যেতিয়া মানে 1950 চনত সেই বিশাল ভূমিকম্পটো হৈছিল, এইগিলা শিল মানে ইয়াত বাগৰি গৈছিল মানে। এইগিলা চাব পাৰে, শিলমাখা মস্ত ধুমা ধুমা শিল গ্লাছাৰো হয়, শিলমাখা। আৰু ইফালে এটা নিজৰা আহি আছে, দিয়ক চাওঁ দিয়ক। আৰু এই যিখিনি এৰিয়া মানে একদিনত শেষ কৰিব নোৱাৰি, মানে 2 দিন ঘূৰিব লাগিব। আৰু আমি আৰু একদিনতে আহিছোঁ, ৰাতি আহিছোঁ বলবমত। দিয়ক এতিয়া কিবা আৰু বেলেগ দেখোঁ, কি চাওঁ, কি পাওঁ চাওঁ দিয়ক। আৰু গাইছ এইগিলা যে শিৱলিংগগিলা দেখছি, এইগিলা এটা স্তূপ, আৰু এইগিলাত পানী চানী ঢালিব পাৰে, আৰু এইগিলা কোনো ধৰণৰ সেই নাই, চব নিজে নিজে হোৱা। আৰু ইফালে চাব পাৰে নেকলেছ, ৰজা মহাৰাজাৰ কিবা নেকলেছ বোলে, এইগিলা দেখাই দিছোঁ ৰ'ব অলপ। বাপ্পা কি বম বম শিৱলিংগ একদম। মজা আৰু বিৰাট। আৰু ৰ'দো দিছি, এতিয়া প্ৰায় 7টা বাজিছি, পূৰা কাৰেক্ট 7টা বাজিছি। এই আৰু একদিনত আহিলে শেষ কৰিব নোৱাৰি, আৰু 2 দিন 3 দিনমান ঘূৰিব লাগিব। তো আজি আৰু এইখিনি। আৰু গাইছ এই যে দেখছি এই বুদ্ধ স্তৱটো, এই বুদ্ধদেৱৰ নখগিলা, শিষ্যগিলাৰ নখগিলা কাটি পেলাই ইয়াত থৈ দিছিল বোলে, কমতে। আৰু আমিতো ইমান নাজানো। আৰু এইগিলা স্তৱগিলা দেখিব পাৰে আপোনালোকে, পূৰা দুনিয়াৰ একদম শিল। 1950 চনত যেতিয়া ভূমিকম্প হৈছিল, মই কৈছোঁৱে অলৰেডি, তাতে তাৰমানে এইগিলা শিলগিলা খহি পৰিছিল মানে। দিয়ক এতিয়া যাওঁ, বাকী তপন আগে আগে আছে, আৰু ৰঙা চঙা মাৰি। তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব। আৰু এই চেনেলটোত যদি কোনোবা নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম আৰু বেলেগ এটা ব্লগত, তেতিয়াহ'লে বাই বাই, ধন্যবাদ, জয় অসম। দিয়ক গাইজ ছাবস্ক্ৰাইব কৰিব দিয়ক।